খুব সোনকালে দিব মানে CBSE-তকৈ আগতে ওলাব তাৰিখটো মই ক'ব নোৱাৰিম তাৰিখটো মই ক'ব নাই সোনকালে হ'ব আৰু CBSE-তকৈ আগতেই হ'ব এইটো মই বাৰম্বাৰ এটা কথা কৈ আহিছোঁ ক্লাছ 10-ৰ পৰীক্ষা হ'বই ক্লাছ 9-তো পৰীক্ষা হ'ব 10-তো হ'ব 11-তো হ'ব 12-তো হ'ব এতিয়া পৰীক্ষাটো বোৰ্ডে পাতিব নে স্কুলে পাতিব কিন্তু আমি বিবেচনা কৰিছোঁ যে ক্লাছ 9-ৰ পাছত আৰু বিদ্যালয়ে পৰীক্ষা পাতিব নালাগে ক্লাছ 9-ৰ পাছত পৰীক্ষা বোৰ্ডে পাতিব লাগে এইবাৰ ক্লাছ 11-ত পৰীক্ষা হৈছে প্ৰশ্নকাকত কোনো জিলা কমিটিয়ে কাটা নাই প্ৰশ্নকাকত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে কাটিছে অৰ্থাৎ কমন কুৱেশ্যন পেপাৰত ক্লাছ 11-ৰ পৰীক্ষা গোটেই অসমত অনুষ্ঠিত হৈছে গতিকে ক্লাছ 10-ৰ পৰীক্ষা হ'বই তাত হেতুক লৈ পেলাই কোনো দ্বিধা থাকিব নালাগে খুব সোনকালে দিব মানে CBSE-তকৈ আগতে ওলাব তাৰিখটো মই ক'ব নোৱাৰিম তাৰিখটো মই ক'ব নাই সোনকালে হ'ব আৰু CBSE-তকৈ আগতেই হ'ব শিক্ষক বদলিৰ বিষয়টো অলপ জটিল বিষয় আমাৰ যিখন চৰকাৰী বিদ্যালয়ৰ বিধি 2020-ৰ সেই বিধিতটো শিক্ষক বদলিৰ কোনো ব্যৱস্থা নাই দ্বিতীয়খন আমাৰ যি প্ৰভিন্সিয়েলাইজ স্কুলত যিটো আমি PTR মেইনটেইন কৰিব লাগে PTR মেইনটেইন কৰাৰ কাৰণে শিক্ষকৰ আমি বদলীকৰণৰ ব্যৱস্থা আছে ইয়াৰ পাছত শিক্ষক বদলীকৰণৰ আইনখন আহিলে আইনখন অহাৰ পাছত আইনৰ দফা 7 ক্লজ 7-ত কোৱা হৈছে যে কোন এলিজিবল ট্ৰান্সফাৰ বিচাৰিবৰ কাৰণে যিসকলে কোনো এখন জিলাত 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু যদি তেওঁ পাৰ্সনছ উইথ ডিজেবিলিটি হয় তেতিয়াহ'লে 2 বছৰ যদি সম্পূৰ্ণ হৈছে তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব পাৰে দফা 10-ত কোৱা হৈছে কেইটামান গ্ৰাউণ্ড দিয়া হৈছে কোন কোন গ্ৰাউণ্ডত শিক্ষকে বদলীকৰণটো বিচাৰিব পাৰে এতিয়া বহুতে ধৰি ল'লে যে যিটো গ্ৰাউণ্ড দিয়া হৈছে গ্ৰাউণ্ডত পিতৃ মাতৃৰ চিকিৎসা নিজৰ চিকিৎসা কিবা সিকিউৰিটি ইস্যু এইবিলাক হ'ল গ্ৰাউণ্ড কিন্তু এই গ্ৰাউণ্ডবিলাক ইলিজিবিলিটি নহয় ইলিজিবিলিটিটো হ'ল যে তেওঁ 10 বছৰ সম্পূৰ্ণ কৰিব লাগিব আৰু PWD কেণ্ডিডেটৰ ক্ষেত্ৰত 2 বছৰ সম্পূৰ্ণ কৰিব লাগিব তাৰ পাছত তেওঁৰ গ্ৰাউণ্ড কথাটো আহিব কিন্তু 10 বছৰ সম্পূৰ্ণ নকৰাকৈ কেৱল গ্ৰাউণ্ডৰ ভিত্তিত আমাক আইনখনে এলাউ নকৰে বদলীকৰণ কৰিবলৈ আইনখনে এলাউ নকৰে